আপোনালোকে বাৰু ভূত দেখিছেনে কেতিয়াবা বিভিন্ন ইউটিউব চেনেলৰ যোগেদি মানুহে ভূত দেখুৱাই থাকে আজি মইও ভাবিলোঁ এনেকুৱা এটুকুৰা জেগালৈ যাওঁ যি টুকুৰা জেগাত নিশ্চয় ভূত দেখা পাম এয়া নিশা এতিয়া 1 বাজিছে এয়া নিশা 1 বাজিছে আৰু আমি আহি আছোঁ এটুকুৰা হণ্টেড প্লেচলৈ হণ্টেড প্লেচ আপোনালোকে নিশ্চয় বুজি পাইছে এটুকুৰা জৰাল জেগা বহু দিনৰ আগত এই জেগাটুকুৰাত এটা পৰিয়াল আছিল আৰু সেই পৰিয়ালটোৰ এটা ল'ৰা আছিল এগৰাকী ছোৱালী আছিল তেওঁলোকৰ ঘৰতে এটা কাম কৰা মানুহ আছিল কাম কৰা মানুহটোক সিহঁতে ইমানেই অত্যাচাৰ কৰে আৰু এটা সময়ত কাম কৰা মানুহটো এদিন অতিষ্ঠ হৈ ঘৰৰ পৰা পলাই গুচি গ'ল আৰু ঘৰৰ পৰা পলাই গুচি যোৱাৰ পিছত এই যে লাইট জ্বলি আছে দেখিছেনে আপোনালোকে এই ঘৰটো চাই থাকক সেই জেগাটুকুৰা চাই থাকক সেই ঘৰটোলৈ কাম কৰা মানুহটো ৰাতি উভতি আহিলে আৰু উভতি আহিলে মানে হাতত এখন কুঠাৰ সেই কুঠাৰখনে আহি প্ৰথমতে ঘৰটো নক কৰিলে সেইখিনি সময়ত ল'ৰা ছোৱালীহাল আৰু মানুহ দুটিয়ে ভাত খাই আছিল তাৰপিছত আহি কুঠাৰখনেৰে দুৱাৰখন খুলি ইটোৰ পিছত সিটোক এফালৰ পৰা মৰিয়াই গ'ল মানে কুঠাৰৰ গাদীয়ে ইটোৰ পিছত সিটোক হত্যা কৰি গোটেই মজিয়াখন ৰঙা ৰাঙলী কৰি থৈ গুচি গ'ল আজিৰ পৰা 25 বছৰমানৰ আগৰ কথা আৰু এতিয়া মাজে মাজে এই জেগাটুকুৰাতে ভূত ওলায় এই যে দেখিছে সেই জেগাটুকুৰাত এইবিলাকেই হৈছে ইউটিউবত দিয়া কিছুমান একেবাৰে অৰ্থহীন ভিডিঅ' যিবিলাক আমি চাই আচলতে সময়বোৰ কটাওঁ নাচাব মই এনেকুৱা এটা ডেম'হে দিছোঁ পৃথিৱীত কোনো ভূত বুলি কোৱা বস্তু নাই মই ৰাতি 1, 2, 2:30, 3টা বজাতো য'ৰ ত'ৰ পৰা উভতি আহি পাইছোঁ আজিলৈকে ভূত দেখা নাই গতিকে ভূত ক'তো নাই গতিকে কোনেও এইবিলাক কথা আপোনালোকে বিশ্বাস নকৰিব ঠিক আছে থেংক ইউ ধেমালি কৰিলোঁ বেয়া নাপাব দেই বাই বাই